Hey guys, welcome back to my YouTube channel Mr. Mrs. Burman. আশা কৰোঁ আপোনালোক সকলোৰে ভাল, মোৰো ভালেই। আৰু এতিয়া মই আপোনালোক সকলোকে অন্য এটি ব্লগলৈ স্বাগতম জনালোঁ। আজি ভিডিঅ'টো হৈছে এতিয়া আমি ক'ত যাম আৰু কাৰ লগত যাম দেখুৱাই আছোঁ সকলোকে। আজি মোৰ শাহু মাৰ লগত যাম মই বিয়া খাবলৈ, মানে ৰিচেপশ্যন পাৰ্টি হয়। তো একেবাৰে তেতিয়াহ'লে বিয়া ঘৰলৈ গৈ দেখাই আছোঁ। দেখতে কই তোর হ্যাঁ আজি আৰু মাহঁতৰ ঘৰত আহি পালোঁ। এতিয়া মন্দিৰত কালাৰ চলি আছে, যিহেতু অহাকালি শিৱ পূজাটো নতুনকৈ কালাৰ কৰিল। কালাৰ কৰি আছে এতিয়া। সেই আজি নেক্সট ডে, যোৱাকালিতো ৰং কৰা দেখুৱাই নহ'ল। আজি হৈছে শিৱৰাত্ৰি, মানে আজি শিৱ চতুৰ্দশী, শিৱ পূজা হয়। তো সকলোকে মানে হেপী শিৱ পূজা। এতিয়া ব্ৰাহ্মণ আহিছে, মই মাৰ ঘৰত আছোঁ আৰু এতিয়া পূজা হৈ আছে। চাওক তেন্তে চাই লওক, মন্দিৰটো কালাৰ হৈ গৈছে চাওক। আপোনালোক সকলোকে যদি মোৰ ভিডিঅ'বিলাক চাই ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব এটা কৰি দিব প্লিজ প্লিজ প্লিজ। আপোনালোকৰ ছাপোৰ্ট অনুসৰিতো আগুৱাই যাব নোৱাৰিম, তো আপোনালোকে ছাপোৰ্ট কৰি দিয়ক আৰু ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে বেল আইকনটো ক্লিক কৰি দিয়ক। বাই বাই।